Hello friends, আমি গৈ আছো বিয়া খাবলে চাহ বৰখন দিছে বিয়া ঘৰলে টিটি গৈ আছে ছাতি লৈ ওৱাও ইমান পানী নদীত হে ছাতি লৈ আহি আছে এজনী আকৌ আমাৰ কেমেৰামেন দে ছাতি আনিছে যেহেতু আমাৰ পোৱাল দুটা আছে মাইনা দুটা লৈ পেলাই গৈ আছে কালি ছাতি লৈ গৈছে সবে আহি আছে এটো আমাৰ গিফ্ট ধৰা বাবু ভায়া এফালে সবে আহি আছে এজনী আমাৰ মামি এটো আমাৰ বাবুটো এজনী বনুপেহি সবৰ আগতে আগধৰি আমাৰ মামি এয়া সবে আহি পালেহি আৰু বিয়া ঘৰ অলমোস্ট পাই গল বিয়া ঘৰৰ পেণ্ডেল আমি আহি পালেহি রাখক সুন্দরতা দুদিন মানে রাখিম কেনে করি আইজনী তু লোকৰ সতন কৰি লৈ যাব তু এবারে ফটো উঠা আছে ওলাই সকলোখিনি মানুহ বহি আছে তাতে পালি হা মাহি অবদাও ধানৰে থু ৰাখক সুন্দৰতা দুদিন আমাৰ দৰা দাদাৰ সখী কৰি আইজনী তু লোকৰ সতন কৰি ধানৰে থু ৰাখক সুন্দৰতা দুদিন মানে ৰাখিম কেনে কৰি আইজনী তু লোকৰ সতন কৰি লৈ যাব তু ভাগৰ লাগি গৈছে আমি গৈ আছো আমাৰ ধুনুৱে কান্দিছে বনাই আছে আমি গৈ আছো আন্ধাৰ হৈ আছে বাই বাই ধানৰে থু ৰাখক সুন্দৰতা দুদিন মানে ৰাখিম কেনে কৰি আইজনী দলং পালোহি আমাৰ দলং নামতে এবাৰ ঘৰ পাই যাম আমাৰ জুলি বাইদেউ চাওঁ জুলি বাইদেউ চাই দিয়া অকণমান ধুনীয়া লাগিছে দেই মই যাব সময় ক'ব লাগিছিল এতিয়া কৈছিল আহিব সময় ধুনীয়া লাগিছে বুলি যাব কাৰণে আগফালৰ গছজোপাত পালোহি